নমস্কাৰ বন্ধুসকল, শ্ৰীকৃষ্ণৰ দৌল উৎসৱটিৰ লগত সংগতি ৰাখি শুৱালকুছিৰ শ্ৰী শ্ৰী ঈশ্বৰ হাতীসত্ৰ প্ৰাংগণত অতীতৰে পৰা পুৰুষ মহিলা উভয়ৰে এখনি অতি সুন্দৰ বাঁহ ভঙা খেল উল্লাস মালহেৰে অনুষ্ঠিত কৰি আহিছে। এই খেলখনত বহুতো দলে যোগদান কৰাৰ লগতে বহুতো খেলপ্ৰেমী ৰাইজ অসমৰ বিভিন্ন ঠাইৰ পৰা খেলখন চাবলৈ আহে। খেলখন বহুত আমোদজনক হয়। এই খেলখনৰ ৰুলটো হৈছে আন দলৰ তুলনাত কোনে কিমান কম সময়ত ভলুকা বাঁহডাল ভাঙিব পাৰিব আৰু বাঁহৰ দুফাল একলগ কৰাই দিব পাৰিব, আৰু এবাৰ বাঁহডাল মাটিৰ পৰা তুলি লোৱাৰ পিছত মাটিত লাগিব নোৱাৰিব। আৰু এটা দলত 15জনকৈ খেলুৱৈ থাকে। খেলখনৰ ৰুলটো ইমানেই, পুৰুষসকলে ভলুকা বাঁহ ভাঙিব লাগে আৰু মহিলাসকলে জাতি বাঁহ। আহক আপোনালোকে উপভোগ কৰক এই সুন্দৰ খেলখন। Medical. Oh yeah. Ini lahirnya tak. Boleh. Up. Goal. বন্ধুসকল, এই বাঁহ ভঙা খেলখন অসমৰ আন কোনো ঠাইত খেলা হয়নে? কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰক, আৰু প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। অনুৰোধ জনাইছো, কাৰণ প্ৰতিযোগিতা 10 কৰিব লাগে।